জিন্দাবাদ 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 অসমত খিলঞ্জীয়াৰ প্ৰভুত্ব থাকিবই লাগিব অসমত খিলঞ্জীয়াৰ প্ৰভুত্ব থাকিবই লাগিব অসমত বাংলাদেশী দাদাগিৰি নচলিব খিলঞ্জীয়া মানুহৰ সুৰক্ষা লাগিব খিলঞ্জীয়াৰ সুৰক্ষা লাগিব অসমৰ খিলঞ্জীয়া মানুহে কোনো বাংলাদেশীৰ ওচৰত দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে জীয়াই নাথাকে বাংলাদেশী মুৰ্দাবাদ বাংলাদেশী হুঁচিয়াৰ বাংলাদেশী সুৰক্ষা দিব খোজা অসম চৰকাৰৰ মন্ত্ৰী বিধায়ক হুঁচিয়াৰ বাংলাদেশীৰ হৈ দালালি কৰা অসম চৰকাৰৰ মন্ত্ৰী বিধায়ক হুঁচিয়াৰ কেন্দ্ৰীয় চৰকাৰ হয় চৰকাৰ হয় ধন্যবাদ। যেতিয়া আমি শৃংখলাবদ্ধভাৱে আমাৰ আজি আমি সদন তথা আপাৰ মানে নলবাৰী জিলা তথা জৰুৰী সমলৰ কাৰ্যসূচী কৰিছোঁ আৰু আমি এটা কথা শক্তি দিব বিচাৰিছোঁ যে বেংগলী সংগঠনে হওক বা যি সংগঠন হওক আমাৰ এটা কথা স্পষ্ট যে সদৌ অসম ছাত্ৰ সন্থাই অসমীয়া জাতিৰ হকে সদায় মাত মাতি যাব আৰু অসমীয়া জাতি কেতিয়াও বিদেশী চৰণীয়া পথাৰ নহয়। আমি সদায় প্ৰতিবাদ কৰি যাম আৰু 1971 চনৰ 25 মাৰ্চত অহা প্ৰতিজন বহিৰাগত বিদেশী অসম এৰি যাবই লাগিব, হিন্দু কি মুছলমান হওক নে বেংগলী হওক সেইটো আমাৰ ক'ব লগা নাই। আৰু আজিৰ এই আমি জৰুৰী প্ৰতিবাদী সমদলৰ পৰা শক্তি দিব বিচাৰিছোঁ যে তোমালোক সংযম হোৱা, কাৰণ আমি জাগিছোঁ আৰু এই জুই জ্বলিছে আৰু এই জুই আমি কেতিয়ালৈ নুনুমা আৰু এই জুয়ে আমাক নুপুৰে। তোমালোকক পৰিবাৰে তোমালোক সাৱধান হোৱা আৰু তোমালোকে সন্মানে অসম এৰি গুচি যোৱা, কাৰণ অসম তোমালোকৰ চৰণীয়া পথাৰ নহয়, অসম অসমীয়াৰ, অসম আমাৰ। সেয়ে আমি দাবী উত্থাপন কৰিছোঁ আৰু এটা কথাই কৈছোঁ যে সদনৰ ভাই আমি দাবী উত্থাপন কৰিছোঁ যে আমাৰ আছে হেংদাং লোৱা নাই, ল'লে হেংদাং ৰক্ষা নাই আৰু যদি হেংদাং ল'ব লগা হয় তেতিয়াহ'লে আমি নলবাৰী জিলা ছাত্ৰ সন্থাই এটা বেলেগ ৰূপ ল'বলৈ কিন্তু বাধ্য হওঁ।